Hey guys, মই আজি আপোনালোকক ক'বলৈ লৈছোঁ চাউলৰ পানী টোনাৰ হিচাপে ব্যৱহাৰ কৰি কিদৰে আপোনাৰ স্কিনখন বগা আৰু গ্লোয়িং কৰি তুলিব। প্ৰথমে মই চাউলখিনি এনেকৈ এবাৰ ধুই লৈছোঁ, কাৰণ চাউলত যিবোৰ লেতেৰা থাকে সেইবোৰ যাতে আঁতৰি যায়। তাৰ পাছত মই 1 ঘণ্টাৰ বাবে চাউলখিনি তিয়াই ৰাখিম। চাউলৰ পানীত বহু বেছি পৰিমাণে এণ্টিঅক্সিডেণ্ট মিনাৰেলছ পোৱা যায়। চাউলৰ পানীত ভিটামিন বি, ভিটামিন ই বহু বেছি পৰিমাণে পোৱা যায়। এতিয়া মই 1 ঘণ্টাৰ বাবে চাউলখিনি তিয়াই ৰাখিম। আৰু এতিয়া মই এই পানীখিনি এটা স্প্ৰে বটলত ভৰাই ল'ম। আপোনালোকৰ যদি স্প্ৰে বটল নাথাকে তেতিয়াহ'লে আপোনালোকে কটন বলৰ সহায়তো এনেদৰে ব্যৱহাৰ কৰিব পাৰে। চাউলৰ পানী টোনাৰ হিচাপে ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ অপেন প'ৰ্ছৰ সমস্যা নাইকিয়া হ'ব। স্কিনখন বহুত টাইট হ'বলৈ ধৰিব আৰু স্কিনখন ছফ্ট আৰু স্মুথ হ'ব। এতিয়া মই গোটেই মুখখনতে স্প্ৰে কৰি ল'ম। আপোনালোকে যদি এই টোনাৰটো সদায় ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় পাৰ্থক্য দেখিবলৈ পাব। আপোনাৰ স্কিনখন বহুতেই ছফ্ট হ'বলৈ ধৰিব আৰু বহুত বগাও হ'বলৈ ধৰিব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ। আপোনালোকেও নিশ্চয় ব্যৱহাৰ কৰিব এই টোনাৰটো।